এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই স্কুললৈ যাবলৈ ওলাইছোঁ আৰু ইও ওলাইছে মোক থৈ আহিবলৈ। আৰু আজি স্কুলত আছিলে আপোনাৰ বিদ্যালয় সপ্তাহৰ শেষৰটো দিন, আৰু শেষৰটো দিন বুলি ক'লে আমি কালচাৰেল প্ৰগ্ৰেমবোৰ ৰাখি থৈছিলোঁ আৰু ল'ৰা ছোৱালীবোৰ খুব ধুনীয়াকৈ সাজি কাচি আহিছে। এয়া তেওঁলোকৰ ভেকশ্যন প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু তেওঁলোকে নিজে ঘৰতে কিবা শিকি আহিছে আৰু সেইবোৰ নাটকবোৰ কৰি দেখাইছে। খুব ভাল লাগিছে যে তেওঁলোকৰ এই সুপ্ত প্ৰতিভাবোৰ এইটো সময়তে ওলাই আহিব পাৰে আৰু আমি তেওঁলোকক এটা চান্স দিব পাৰোঁ যে তেওঁলোকে নিজাববীয়াকৈ যোনবোৰ কাম কৰি ভাল পায় সেইবোৰ কৰিব পাৰে। আৰু এয়া নৃত্য প্ৰতিযোগিতা আৰম্ভ হৈছে। ল'ৰা ছোৱালীবোৰে ঘৰতেই শিকি ধুনীয়াকৈ নাচিছে। এদিন আগত কৰিছে আৰু তেওঁলোকে নাচিব পাৰিছে যে সেইটোৱে ভাল লাগিছে। আৰু চবেই বেলেগ বেলেগ গানত শিকি আহিছে আৰু নাচ বুলি ক'লে ল'ৰা ছোৱালীৰ মনবোৰ ইমানেই ভাল লাগে যে তেওঁলোকে মানে নাচত বহুত অংশগ্ৰহণকাৰী, বেলেগত বাৰু ইমান নাথাকে। আৰু এয়া আমাৰ একেবাৰে মৰমৰ ক শ্ৰেণীৰ ল'ৰা ছোৱালী দুজনী আহি কিনি মোক বাৰে বাৰে কৈছে, বাইদেউ বাদল বৰ্ষা নাচে, আৰু লগাই দিওঁতে কি ধুনীয়াকৈ নাচিছে চাওকচোন। দেখিয়ে মনটো ভাল লাগিছে, একদম এক্টিংবোৰ চাওকচোন। আৰু ইহঁতে নাচোতে ছাইডৰবোৰো নাচো বুলি কৈ আছে। মই সেইকাৰণে সিহঁতক মাতি দিছোঁ যে নাচিলে তহঁতেও, আৰু প্ৰগ্ৰেমটো শেষ কৰিব লাগে, বঁটা বিতৰণী অনুষ্ঠানো যিহেতু আছে। আৰু চবেই গানটো জানেই যে সেইটো পূৰা ট্ৰেণ্ডিঙত চলা গান, কি ধুনীয়াকৈ নাচিছে চবেই। আৰু যিহেতু আজি সেই দিনটো মানে নাচ ফূৰ্তি কৰা, ইয়াৰ পিছতে গুণোৎসৱ আৰম্ভ হ'ব আৰু গুণোৎসৱৰ প্ৰস্তুতি বিদ্যালয় ইতিমধ্যে আমি আৰম্ভ কৰিয়ে দিছোঁ আৰু এতিয়া একদম জোৰদাৰকৈ লাগিব গুণোৎসৱৰ কাৰণে। এনেদৰে আজি গোটেই দিনটো স্কুলত খুব ধুনীয়াকৈ পাৰ হ'ল আৰু আহিয়ে ভাত বনাই খালোঁ। গধূলি আপোনাৰ গাখীৰ অকণমান, এই আপেল এটা লৈ লৈছোঁ। তাৰপিছত ৰাতি যিহেতু দেৰিকৈ আহিছে ডিউটিৰ পৰা, এয়া চাহ বনাই দিছোঁ। ময়ো হালধি দি গাখীৰ কাপ খাই দিনটো সামৰিছোঁ।